হেল্ল' গাইজ, স্বাগতম জনাইছো পুনৰ এটা নতুন মিনি ভ্লগলৈ। যোৱা দুটা ভিডিঅ'ত আপোনালোক দেখাইছিলো যে আমাৰ ইয়াতে এখন ফুটবল খেলা চলি আছে। তো আজি সেই ফুটবল খেলাৰ ফাইনেল মেচখন আছে, তো সেয়াও আপোনালোক দেখুৱাম আজি। কিন্তু তাৰে আগতে কিবা এটা কামৰ বাবে হাজোৰ ফালে আহিলো আগে, আৰু হাজোত এই RSSৰ এটা সমদল দেখা পালো। তাৰ পিছত মোৰ কৰিবলগীয়া কৰ্তব্যখিনি পালন কৰি আহিলো এইবাৰ খেলা চাবলৈ। ফাইনেল মেচখন বাৰু এতিয়া নহয়, সেইখন গধূলিলৈকে হ'ব। এনেদৰে কিছু সময় খেলা চোৱাৰ পিছত আহিলো ঘৰলৈ। এতিয়া ডাইৰেক্ট আহিম গধূলিলৈকে ফাইনেল মেচখন চাব। গধূলি ফাইনেল মেচখন চলাৰ আগতে জুবিনৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলিল। তাৰ পিছত হ'ল আমন্ত্ৰণ কৰি অনা অতিথিসকলৰ এটা সম্বৰ্ধনা অনুষ্ঠান। আৰু এই দুটাই হৈছে ফাইনেল মেচ খেলিব লগা টিম দুটা, যি দুটা টিমে নিজৰ পাৰদৰ্শিতাৰে ফাইনেললৈ যাব সক্ষম হৈছে। তাৰ পিছত এনেদৰে আৰম্ভ হ'ল আজিৰ ফাইনেল খেলখন। আৰু শেষত খেল শেষ হোৱাৰ পিছত সকলোকে এতিয়া পুৰস্কাৰ বিতৰণ কৰি আছে।